জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ৰেচিপি ভিডিঅ'। অতি সহজতে বনাব পৰা মাছৰ কণীৰ ৰেচিপি। আহকচোন কেনেদৰে বনাই চাওঁ। মাছৰ কণীখিনি ধুই নিমখ আৰু হালধিৰে সানি লৈছোঁ। কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। তাৰ পিছত মাছৰ কণী কিপিচ কেৰাহীত দি দিছোঁ। ফ্ৰাই কৰি এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। এয়া বগা সৰিয়হ, আদা, নহৰুৰ পেষ্ট, 2টা মিডিয়াম সাইজৰ পিঁয়াজ আৰু 2টা মিডিয়াম সাইজৰ বিলাহী। পুনৰ কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজিম। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱা যেন লাগিলে বিলাহীখিনি এড কৰি দিব। বিলাহী আৰু পিঁয়াজখিনি অলপ গলি যোৱালৈকে ভাজিব। ইয়াত মই সৰিয়হ, আদা, নহৰুৰ পেষ্টটো দি দিছোঁ আৰু এইখিনি ভালদৰে মিহলাই ল'ম। অলপ পানী এড কৰিছোঁ যাতে গোটেইখিনি ভালদৰে মিহলি হৈ যায়। সোৱাদ অনুসৰি নিমখ দিছোঁ। আপোনালোকেও নিজৰ সোৱাদ অনুসৰি নিমখ এড কৰি ল'ব। আৰু ভালদৰে মিহলাই ল'ব। পুনৰ ভালদৰে মিহলাই লৈছোঁ। অলপ মছলা এড কৰি দিছোঁ। মছলাখিনি এড কৰাৰ পিছত আকৌ গোটেইখিনি ভালকৈ মিলাই লৈছোঁ। ভালদৰে ফেটাৰ পিছত পানী এড কৰিছোঁ। আপোনালোকেও নিজৰ জোখ অনুসৰি পানী এড কৰিব। পানীখিনি এড কৰাৰ পিছত টুকুৰা টুকুৰাকৈ কাটি থোৱা মাছৰ কণীখিনি এড কৰি দিব। মাছৰ কণীখিনি এড কৰাৰ পিছত ঢাকি দিব ঢাকোনা দি। প্ৰায় 5 মিনিটমানৰ পিছত এনেদৰে উতল অহা দেখিবলৈ পাব। কিন্তু ফেন হৈ থকা যেন লাগিছে। এইখিনি ভালদৰে হৈ উঠা নাই। 15 মিনিটমানৰ পিছত এয়া অলপ ডাঠ হোৱা দেখিছে। এয়া হৈ গ'ল আমাৰ তৰকাৰী। দেখিছে খুব সুন্দৰ, খাবলৈও বহুত সোৱাদ হয়। আপোনালোকে ভাতৰ লগত ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰে।